এইটো এক্সাৰচাইজত কি হয় জানো নাই, লেগ আৰু শোল্ডাৰ দুইটা কানেক্ট হ'ব আৰু লগত এপছতো প্ৰেছাৰ পৰিব। ঠিক আছে, চাওঁ দুইটাৰ এপছ কেইটা চাওঁ, কাৰ কিমানটা এপছ ওলাইছে চাওঁ এতিয়া। টান দুইজনে বাপৰে, কেইটা হ'ব তোমাৰ, কেইটা এপছ হ'ব চাওঁ। 1 2 3 4 5 6 7টা, এইফালে 1 2 3 4 5 6টা। লাহে লাহে ডাঙৰ হ'ব এপছ কেইটা ন। বঢ়িয়া। এতিয়া বেক ডাবল বাইচেপ পোষ্টটো মাৰচোন, দুইটাৰ ভিতৰত কাৰ বেছি ভাল লাগে চাওঁ। পুৰা জোৰ লগাই দিয়া মজাকে। বাপৰে দুইটা হেভি লাগিছে দুইটা। জাজ কৰিব পৰা নাই দুইটাকে, কাৰ ভাল কাৰ বেয়া, দুইটাই হেভি আছে। বাপৰে এতিয়া ফ্ৰণ্টত ঘূৰি দিয়া, বাইচেপ পোষ্টটো মাৰি দিয়া দুইটাই। চাওঁ বাইচেপ পোষ্টটো, হেভি। এতিয়া কমেণ্ট কৰি ৰাইজে ক'ব কাৰ কেনেকুৱা হৈছে ন। মজা, বঢ়িয়া।